welcome back to my mini vlog. Then guys, আমি গণসংযোগ বিভাগৰ ফালৰ পৰা এখন এলুমিনি মিট আয়োজন কৰিছো। তাৰ বাবে আমি এই সকলো ৰৈ আছো। এই কালি আধাখিনি বজাৰ কৰা হৈ গৈছিল ডেকোৰেশনৰ এণ্ড আজি আমি ডেকোৰেশন কৰিম কাৰণ কালি আমাৰ এলুমিনি মিট আৰু এয়া ভাস্বতী ইয়াত ডান্স প্ৰেক্টিচ কৰি আছে আৰু বেলুন ফুলা কাৰ্যসূচী এইফালে আৰম্ভ হৈ গৈছে। ৰুম চুম সাৰি মেলি সকলোখিনি কৰি আদায় হোৱাৰ পিছত আমি এতিয়া খাবলৈ আহিলোঁ। খাবলৈ আহি আমি তিনিগৰাকী মিঠাই বজাৰ কৰিবলৈ টাউন আহিলোঁ আৰু টাউনত আহি বজাৰ কৰাৰ পিছতে ছাৰহঁতক লগ পালোঁ কাৰণ ছাৰহঁত আহিছিলে ফৰেষ্ট অফিচ এণ্ড ফৰেষ্ট অফিচত আহাৰ কাৰণ এটাই হ'ল আমি এপ্লিকেশ্যন দি থৈছিলোঁ গছপুলিৰ বাবে কাৰণ কাইলৈ গছপুলি ৰোপণ কৰা হ'ব আৰু ছাৰহঁতে লগ পাই আমাক লগত লৈ আনিলে এণ্ড গছপুলি লোৱা হৈ গ'ল। হোৱাৰ পিছত আমি মিঠাই বজাৰ কৰি আনিছিলোঁ আৰু তেওঁলোক আধাখিনি কলেজত আছিলেই আৰু তেওঁলোকে কামত লাগি আছে। আজি বহুত সুন্দৰকৈ সকলো কাম কৰি শেষ হৈ গ'ল এণ্ড কাইলৈৰ কাৰণে আমি সকলো প্ৰস্তুত হৈ আছোঁ। দেন আজিলৈ বাই বাই গাইজ।